হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো পূজা মণ্ডপৰ পৰাই আৰম্ভ কৰিছোঁ। মানে ঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লে। তাৰপিছত এয়া আমি বন্তি চাকি জ্বলাই ল'লোঁ। তাৰপিছত আকৌ জুবিনদাৰ ফটোটো শ্ৰদ্ধাঞ্জলি জনালোঁ আমি। এতিয়া গৈ আছোঁ আমি লংকাত পূজা চাবৰ কাৰণে। এয়া লংকা আহি পাই গ'লোহি। এয়া বাহিৰৰ পৰিৱেশটো, আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰটো লাষ্টলৈকে চাই থাকিব। এতিয়া আকৌ নেক্সট এটা মণ্ডপলৈ আহিলোঁ। উঠোৱা এই আমাৰ আজি আমাৰ হোৱাইটি, এই আমাৰ পিংকি, এই মানে আকৌ পিংকি পাৰ্পল মিক্স, আৰু এই আমাৰ চাপ্পল কিযোৰ এই গুচি গ'ল দীঘল দীঘল চুলি। জানো এয়া মানে আমি মানে দুৰ্গা পূজাটো মানে আহি পেলাই মানে আমি শ্যামকনু মহন্তৰ কথা পাতিছোঁ। ৰাইজ ধৰি আজি ইমান ভাল পাইছোঁ। এয়া আমাৰ পূজাৰ পৰিৱেশ, তিলা বজাৰ। এই আমাৰ টুটুবা চাইডে, এইফালে আমাৰ নিতুবা, এইফালে আমাৰ নগাঁও বাসিন্দা আগত গৈ আছে। নহয় না, কি কিনিলা? অকলে অকলে কিনি থাকা, এডাল দিওঁ। ভাল লাগিছে। গুগু ক'ত? ফৌজিয়াকক একে গুচি আহিছে। আমাৰ আজি পেহে নতুন শাৰী লগাই আহিছে, একদম মিলিক মিলিক হৈ আছে গোটেই। এতিয়া আকৌ এয়া সন্ধিয়া পূজালৈ যাবলৈ ৰেডি হ'লোঁ। ইমান হয় তাৰপিছত কিবা এটা খাওঁ বুলি সোমালোঁ।